নমস্কাৰ কি খবৰ আপোনালোকৰ মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি মই অন্য এটা ৰেচিপি লৈ আহিছোঁ আৰু আপোনালোকে প্লিজ ভিডিঅটো শেষলৈকে চাব যদি ভিডিঅটো ভাল লাগে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লগতে ফ্ৰেন্ডছ ফেমিলিৰ লগত শেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব তেতিয়াহলে বলক আজি ভিডিঅটো আৰম্ভ কৰোঁ মই আজি বনাব লৈছোঁ কুৰকুৰিয়া ভেন্দি আৰু ভেদাইলতাৰ পকৰি মোৰ প্ৰথম ৰেচিপিটো হৈছে কুৰকুৰিয়া ভেন্দি ইয়াৰ কাৰণে মোক লাগিব 12টা মান মই ভেন্দি লৈছোঁ ইয়াক পানীত ধুই ধুনীয়াকৈ শুকুৱাই লৈছোঁ আৰু ইয়াক মই কেনেকৈ কাটিম সেইখিনি দেখুৱাই ল'ম ইয়াক মই দুইটা সাইড কাটি লৈ ইয়াৰ মই মাজেৰে দুভাগ কৰি পেলাই ইয়াত আকৌ মই মাজেৰে দুভাগ কৰি মানে চাৰিফাল কৰিম এনেকৈ পিছবিলাক কৰিব ইয়াতকৈ সৰু কৰিলেও ভাল হ'ব আৰু বেছি সৰু কৰিলেও বেয়া হ'ব এইখিনি মই গোটেইখিনি এনেকৈ কাটি ল'ম আৰু ইয়াত কাটি হোৱাৰ পাছত মই ইয়াক অলপ লৰাই দিম ইয়াত দেখিছেনে গুটিবিলাক আছে বেছি গুটি থাকিলে খাই ভাল নালাগিব সেইকাৰণে অলপ লৰাই লৈছোঁ আৰু ইয়াত দেখিছেনে গুটিবিলাক খৰি গৈছে আৰু এইখিনি খৰা হোৱাৰ পাছত মই বেলেগ এটা বাচনত এই গোটেইখিনি থৈ ল'ম এয়া মই এটা বাটিত লৈছোঁ ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু ইয়াত দিম মই ৰেড চিলি পাউডাৰ আধা চামুচ দিছোঁ ৰেড চিলি পাউডাৰ দিয়াৰ হোৱাৰ পিছত ইয়াত মই হালধি আধা চামুচ দিয়া নাই অলপ কম হ'ব এইখিনি দি মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম এইখিনি ভালদৰে মিলোৱা হোৱাৰ পাছত ইয়াক মই অলপ সময়ৰ কাৰণে থ'ব লাগিব প্ৰায় 5-10 মিনিটৰ কাৰণে ইয়াৰ পানীটো ওলোৱালৈকে এয়া চাওক মই 5 মিনিটৰ থোৱাৰ পাছত ইয়াৰ পানীবিলাক এৰিবলৈ ধৰিছে এতিয়া মই ইয়াত বেলেগ বস্তু দিম এয়া চাওক মই বেচন দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ মই বেচন দিছোঁ আৰু ইয়াৰ পাছত দিম মই চাউলৰ গুড়ি মানে পিঠাগুড়ি ডাঙৰ চামুচেৰে 1 চামুচ চাউলৰ গুড়ি নিদিলেও কথা নাই কিন্তু দিলে ই বহুত সময়লৈ কুৰকুৰিয়া হৈ থাকিব এইখিনি লৰাই লোৱাৰ মানে মই ইফালে কেৰাহীখনত তেল দি পেলাই অলপ গৰম হ'বলৈ ৰাখি দিছোঁ আৰু এইখিনি মই ভালদৰে মিলাই লৈছোঁ এয়া চাওক মোৰ প্ৰায় তেলখিনি গৰম হৈছে এতিয়া মই বেচনখনা ভেন্দিখিনি ইয়াত মই দি দিছোঁ আৰু ইয়াক বেছি সময় ভাজিব নালাগে ইয়াক প্ৰায় 2 মিনিট সময় ভাজিলে হ'ল খালি লৰাই থাকিব যাতে লৰাই দেৰ নাযায় ধুনীয়াকৈ লৰাই ইয়াক 2 মিনিট সময় ভাজিলেই হৈ যাব এনেকৈ মই গোটেইখিনি ভেন্দি ভাজি ল'ম আৰু আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰিব এয়া মোৰ প্ৰায় হৈ গ'ল এতিয়া মই এখন প্লেটত টিস্যু পেপাৰ দি গোটেইখিনি ভেন্দি নমাই থ'ম আৰু এয়া চাওক মোৰ কুৰকুৰিয়া ভেন্দি ৰেডি এতিয়া অন্য ৰেচিপি লৈ যাওঁ আৰু এইটো তেনেই সহজ ভেদাইলতা মই মিক্সিত দি পিচি লৈছোঁ এইখিনি ইয়াত মই বেচন দিম প্ৰায় ডাঙৰ চামুচেৰে 3 চামুচ মই বেচন দিছোঁ বেচনখিনি দিয়াৰ হোৱাৰ পাছত ইয়াত মই ভালদৰে মিলাই ল'ম এইখিনিতে কওঁ এইখিনিত অলপ চুজি দিলেও বেয়া নহয় চুজি দিলে বহুত সময়লৈ কুৰকুৰিয়া ভেন্দি নিচিনা 3 ঘণ্টামান ই ফ্ৰেছ হৈ থাকে আৰু খাবলৈও ভাল লাগে যদি ইচ্ছা কৰে 1 চামুচ চুজি দি দিব পাৰে ইয়াত আৰু এতিয়া মই ভালদৰে মিলাই হোৱাৰ পাছত ইয়াত মই সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু এতিয়া মই ইয়াত জলকীয়া গুড়ি দিম প্ৰায় আধা চামুচ আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে আৰু ডাঙৰ কটা পিঁয়াজ এটা সৰু সৰুকৈ কাটি ল'ব আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব পাৰে কিছুমানে ডাঙৰ কৰিও ভাল পায় আৰু মই ইয়াক ভালদৰে মিলাই ল'ম এইখিনি মই মিলাই ল'লোঁ আৰু মিলাই হোৱাৰ পাছত ইফালে মই এখন কেৰাহী বহাই দিম এয়া মই ভালদৰে মিলাই লৈছোঁ এয়া মোৰ হৈ গ'ল মিলাই হোৱাৰ পাছত ইফালে মই এখন কেৰাহী বহাই ল'লোঁ আৰু ইয়াত মই অলপ তেল দিম মিঠাতেল দিম এয়া মই অলপ মিঠাতেল দিলোঁ আৰু অলপ ইয়াত মই ৰিফাইন দিম এয়া মই ৰিফাইন দিলোঁ আধা মিঠাতেল আৰু আধা ৰিফাইন দিলোঁ এইখিনি জানেই তথাপিও দিয়াৰ কাৰণে কৈ দিছোঁ আৰু কেৰাহী গৰম হোৱাত ইয়াত মই অকণকৈ মানে সৰুকৈ মই ভেদাইলতাৰ পেষ্টটো দি যাম পকৰি বেছি ডাঙৰ হ'লে জানেই ভিতৰটো নিখিজে সেইকাৰণে অকণকৈ দিছোঁ আৰু অকণকৈ দিলে বেছি ভালো লাগে খাই নহয় জানো সেইকাৰণে ইয়াত সৰুকৈ দিছোঁ আৰু ভেন্দি যেনেকৈ কুৰকুৰিয়াকৈ ভাজোঁতে মই 2 মিনিট সময় লাগিব বুলি কৈছিলোঁ আৰু এইখিনিও ঠিক 2 মিনিট সময় লাগিব তাতকৈ বেছি ভাজিলে বেয়া লাগিব খাই আৰু এইখিনি 2 মিনিট সময় ভজা হোৱাৰ পাছত মই ইয়াক এখন প্লেটত টিস্যু পেপাৰ দি গোটেইখিনি নমাই দিম আৰু এয়া মোৰ ভজা হৈ গ'ল আৰু মই এখন প্লেটত এইখিনি নমাই দেখুৱাই দিম এনেকৈ মই গোটেইখিনি পকৰি বনাই ল'ম আচলতে আজি বনোৱা ৰেচিপি দুটা আপোনালোকে এনেও খাব পাৰে আৰু ভাতৰ লগতো খাব পাৰিব
আৰু যদি মোৰ ভিডিঅ'টো আজি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আজিলৈকে ধন্যবাদ।